তোমাৰ বাহিৰে মোৰ কোন আছে বাৰু কোৱা মোৰ জীৱনৰ তুমিয়ে এটুকুৰা মুকুতা তোমাৰ বাহিৰে মোৰ কোন আছে বাৰু কোৱা মোৰ জীৱনৰ তুমি এটুকুৰা মুকুতা সুখে দুখে প্ৰতিপলে তুমি আশা ভৰসা মোৰ সপোনে দি থাকে তুমি উমলা সুখে দুখে প্ৰতিপলে তুমি আশা ভৰসা মোৰ সপোনে দি থাকে তুমি উমলা তোমাৰ বাহিৰে মোৰ কোন আছে বাৰু কোৱা মোৰ জীৱনৰ তুমি এটুকুৰা মুকুতা লা 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 এসাগৰ মৰমেৰে বুকুতে মুখাৱতী ললাহি মহিয়াতে জিৰণি এন্ধাৰ পৃথিৱীৰে পোহৰ মোৰ তুমি তোমাতে মোৰা দিও নদী লা 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 এসাগৰ মৰমেৰে বুকুতে মুখাৱতী ললাহি মহিয়াতে জিৰণি এন্ধাৰ পৃথিৱীৰে পোহৰ মোৰ তুমি তোমাতে মোৰা দিও নদী সুখে দুখে প্ৰতিপলে তুমি আশা ভৰসা মোৰ সপোনে দি থাকে তুমি উমলা সুখে দুখে প্ৰতিপলে তুমি আশা ভৰসা মোৰ সপোনে দি থাকে তুমি উমলা তোমাৰ বাহিৰে মোৰ কোন আছে বাৰু কোৱা মোৰ জীৱনৰ তুমিয়ে এটুকুৰা মুকুতা লা 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 কি বুলি ক'ম কেনেকৈ আৰম্ভ কৰিম আমাৰ শ্ৰৱণত যেন অমৃত ভাঙি আহিছে কিবা বিশ্বাস নকৰা এটা ঘটনাতে ঘটিবলৈ গৈছোঁ এনেকুৱা এটা হঠাৎ কিবা এটা আমি আপ্লুত হৈ গৈছোঁ যি সময়ত আমাৰ এই চাৰিওফালে খৰাং হৈ আছে যেনেকৈ বংশৰ যেনেকৈ আমাৰ সংস্কৃতিত আমাৰ যি অভাৱ হৈ আছে এই অভাৱত আমি ক'ৰবাত যদি শেষটাও পাইছোঁ আমি আশ্ৰয় বিচাৰিছোঁ সেনেকুৱা এটা মুহূৰ্তত আজি এইটুকুৰা আমাৰ কুমাৰ মনোজ আৰু সাগৰিকা বৈশ্যৰ দ্বৈত কণ্ঠৰ যি আমাক আজি আমাক প্লুত কৰিলে এই আমাক সঁচাই পেলালে সঁচাই আমি ধন্যবাদ দিছোঁ আৰু সদায় গৌৰৱ অনুভৱ কৰিছোঁ আৰু মোৰ সদস্য আশীৰ্বাদ আৰু ধন্যবাদ এই আমাৰ দুই সংগীত গায়ক আপোনালোকে নিশ্চয় আমি সকলোৱে নিশ্চয় এইটো কথা স্বীকাৰ কৰিব লাগিব গীতটোৰ শুনি খুবেই ভাল লাগিছে আৰু বিশ্বাসেই নহয় যে আমাৰ এই সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰী আমাৰ মানে আমাৰ ল'ৰা ছোৱালীখিনি ইমান ধুনীয়া সুন্দৰ গীত গাইছে আৰু তেওঁলোকৰ গানো ৰচনা কৰিছে আমাৰে মানুহে গাইছে আমাৰে মানুহে আমাৰে ল'ৰা ছোৱালী গৈছে গতিকে ইয়াতকৈ আৰু শুভ মুহূৰ্ত কি হ'ব পাৰে বাৰু ইয়াতকৈ আৰু গৌৰৱৰ বিষয়ে আমাৰ কি হ'ব পাৰে বাৰু হয় আমি সংস্কৃতি আকলোৱা আমি সাহিত্যৰ আকলোৱা আমি খেলৰ আকলোৱা বহুত আকলোৱা চব ফালৰ পৰা আমি আকলোৱা শিক্ষাৰ ফালৰ পৰা যদি অলপমান আমি আগবাঢ়িছোঁ কিন্তু আমাৰ এই সংস্কৃতিৰ ফালৰ পৰা খুবেই আমি পিছপৰা আৰু এনেকুৱা এটা সন্মিলনত এই এনেকুৱা ধৰণৰ সৃষ্টিয়ে আমাক বহুত ওপৰত লৈ যাব আৰু আমাৰ গোটেই বংশৰ গোটেই অৱস্থাটোৱেই ওপৰলৈ আমি উন্নতি হ'ব এই যিসকল এই চিঠিখন আজি এইটো ৰিলিজ কৰা অৱস্থালৈকে এই অৱস্থালৈকে যিসকলে এইটো এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে এই প্ৰচেষ্টাৰ লগত জড়িত হৈ আছে তেখেতসকলকো আমি
তো প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকক আমাৰ ফালৰ পৰা আমাৰ গোটেই মানে বংশৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ আগলৈ এনেকুৱা ধৰণৰ গীতৰ প্ৰমোচন হওক এইটো পাব্লিচিটি হওক আমাৰ এই খণ্ড গোটেই অসম গোটেই আমাৰ গোটেই ভাৰতবৰ্ষতে বিস্তাৰিত হওক এটা আশা কৰিছোঁ আগন্তুক কাৰ্যসূচীসমূহত যিবিলাক আমাৰ ফাংচনবিলাক আহিছে এই গানটোৱে বাজক আৰু গানটো বাজিলেই হ'ব আমি ক'ব লাগিব যে এইটো গানটো আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গাইছে এই গানটো আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে আমাৰ গাঁৱৰ ল'ৰাই এইটো সংস্থাৰ সৃষ্টি কৰিছে গতিকে এইটো 100% 100% আমাৰ প্ৰডাক্ট হয় আৰু আমি এইটো যিমান পাৰোঁ প্ৰমোট কৰি এই কি হয় আমাৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ আগলৈ লৈ যাব পাৰোঁ তেওঁলোকক আগলৈ দিয়াৰ লগে লগে আমাৰ গাঁওখনৰ ওপৰত বহুত পৰি যাব আৰু এইটো মাত্ৰ আৰম্ভণি হওক ইয়াৰ পাছত আৰু আগলৈ আমি যাবই লাগিব তো আৰু এইটো যদি এইটো অডিঅ' হৈছে এইটো যদি ভিডিঅ' কৰিব পৰা হয় নিশ্চয় পইচা পাতিও লাগিব অকণমান দেৰি আৰু এনেকুৱা ভাবিছোঁ যে এটা এইটো যদি ভিডিঅ' কৰা যায় মানে ভিডিঅ' হ'লে আৰু অলপমান নাচ নাচ লাগিব সেইখিনিও যদি কৰা যায় ইমানে মানে একেলগে শ্ৰাব্য হ'ব একেলগে চাবলৈও ভাল হ'ব নোৱাৰিলে এইটো কৰিবলৈ আগলৈ আৰু আমি সকলোৱে এই প্ৰচেষ্টাত আমি সহায় জনাব লাগে আৰু আমি আমি আগলৈ এনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে লওক এনেকুৱা ধৰণৰ প্ৰচেষ্টা লওক আৰু এইটো প্ৰচেষ্টাত আমাৰ ভূঞা ডাঙৰীয়া তেখেতে বক্তব্য ক'ব আমি সকলোকে এই চিষ্টেমটো আজি এইখিনি এই পৰ্যায় পোৱালৈকে আমি সকলোকে যিবিলাক লাগি আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মানুহ বহুত বেছি হোৱালে ভাল আছিল আমি এটা চুকত আছোঁ কিন্তু আমি উপযুক্ত ঠাইত পুনৰ এইবিলাক আৰু মানে আকৌ প্ৰয়াস কৰিবৰ কাৰণে পাব্লিচিটি কৰিবৰ কাৰণে চেষ্টা কৰিম আমি তেওঁলোকৰ সহজ বিচাৰিম আমি তেওঁলোকক চিনাকি কৰিবলৈ চেষ্টা কৰিম আমাৰ মোৰ বেলেগ বেলেগ মঞ্চ আছে আৰু আমাৰ বাকী বক্তাসকল আছে মই পুনৰবাৰ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমি আছোঁ সদায় থাকিম আৰু আমি যিমান পাৰোঁ আমাৰো আমাৰ সুবিধা আমাৰ কৰি দিবলগীয়া আমি কৰিম এইখিনি কৰি আজিলৈকে মই এই স্মৃতিটোৰ কাৰণে আৰু মই শুভখণ্ডক মই এই দায়িত্ব দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু মই আজি গৌৰৱান্বিত কৰিছোঁ সদায় মই এইবিলাক আমি এইবিলাক চাই থাকোঁ আৰু আমাৰ এই বেয়াৰ মাজত আজি বেয়া এটা ঘটনা ঘটিছে চকৰিৰ মাজত কিন্তু সিফালে বেয়া ঘটনা আছে ইফালে ভাল ঘটনা ঘটিছে আমাৰ বন্ধৰ কাৰণে এটা খুবেই ভাল মুহূৰ্ত ভাল ক্ষণ আৰু এটা আৰম্ভণি মাত্ৰ এইখিনিয়ে মই মাজুলী সামৰিছোঁ ধন্যবাদ আজি সঁচাকৈ এটা ভাল দিন আজি তোমাৰ মনত আৰু সাগৰিকা বৈশ্যৰ কেছেট উন্মোচনৰ উপস্থিত থাকি ইমানেই ভাল লাগিছে মই উপস্থিত থকা সুধীবৃন্দক এটা হাত চুপৰি বজাইছোঁ তেওঁলোকে আগুৱাই নিয়াৰ কাৰণে আমি সঁচাকৈয়ে উৎফুল্লিত হৈছোঁ গানটো শুনি ইমানেই ভাল লাগিছে যেন মানে আমি তেওঁলোকক ইমানেই ভাল লাগিছে মানে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই ইমান ভাল লাগিছে গানটো গতিকে এইটোৰ দ্বাৰাই এটা বংশৰ এটা সুনাম আৰু সকলোৱে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে প্ৰচেষ্টা লওক মই আছোঁ আৰু আমাৰ ইয়াত উপস্থিত সকলোৱে যাতে ভৱিষ্যতে আৰু এনেকুৱা গীতৰ আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব পাৰোঁ আৰু সকলোৰে সহায় সহযোগিতা বিচাৰি মই এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিলোঁ মই সাগৰিকাক প্ৰায় লগ পাওঁ তেওঁলোকৰ ঘৰত যাওঁ তেওঁৰ পঢ়াৰ খবৰ লোৱাৰ লগতে এই সাংস্কৃতিক দিশত তেওঁ কিমানখিনি আগবাঢ়িব পাৰিছে তাৰো কেতিয়াবা মই খবৰবিলাক লৈ থাকোঁ আৰু তেওঁ যোৱা সাহিত্য সভাত গীত পৰিৱেশন কৰাৰ কাৰণে তেওঁ দুটা গীত তেওঁ হাতত লৈছিলে এটা ডক্টৰ হাজৰিকাদেৱৰ আৰু মই তেওঁক সেই গীতৰ দুটা ভাটি মোৰ আগত গাভকাৰ মন্দিৰত তেওঁক আহ্বান কৰিছিলোঁ তেওঁ গীতটো গাইছিল তাৰপিছত মই কৈছোঁ তোমাৰ ছেকেণ্ড গীতটো তোমাৰ কোনটো তেওঁ এই গীতটো গাইছিল আৰু তেতিয়া মই সেইদিনাই কৈছিলোঁ যে তোমাৰ এই গীতটো মোৰ শুনি খুবেই ভাল লাগিছে ইয়াৰ কিবা এটা নতুনত্বৰ মই কিবা এটা গুণ পাইছোঁ খুব ভাল লাগিছে তাৰপিছত মই গম পালোঁ যে এই গীতটোৱে তেওঁ এনেকুৱাকৈ এটা হেৰি কৰিছে আৰু মই যিদিনা প্ৰথম গীতটো হেৰি হৈছিল মোক তেওঁ গীতটো মানে শুনাইছিল মই সেইদিনা খুব আনন্দিত হৈছিলোঁ আজি আমাৰ
আমাৰ সভাপতিজনে কোৱাৰ দৰে হয় যে আমাৰ এই অঞ্চলটো শৈক্ষিক দিশত কিছু পৰিমাণে যদিও আগবাঢ়ি গৈছে, কিন্তু আমাৰ সাংস্কৃতিক দিশত আমাৰ তেনেই পিছ পৰি আছে বুলি আমি ক'ব লাগিব। আজি বৃহত্তৰ শুৱালকুছি বংশৰ দামবোৰ এই দিশত আমাৰ তেনেই পিছ পৰি আছে। এইটো আমি ভাবিছোঁ যে সাগৰিকাৰ এই যিটো পদক্ষেপ, এই পদক্ষেপটো আমাৰ এটা পথ প্ৰদৰ্শক হিচাপে হ'ব আৰু তেওঁক অনুকৰণ কৰি আমাৰ এই অঞ্চলত যিসকল শিল্প মনোভাৱ আছে তেওঁলোক আগবাঢ়ি আহক। আমাৰ অঞ্চলটোৰ পৰিচয় সাংস্কৃতিক দিশত গোটেই অসম, গোটেই ভাৰতবৰ্ষত বিয়পি পৰক। মই তেওঁলোকক মোৰ আন্তৰিক শুভেচ্ছা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ আৰু মই এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। পুনৰ এটি ভাল লগা আজিৰ এই আমাৰ অডিঅ' গীতৰ যি উন্মোচনী সভাৰ সভাপতি মহোদয় আমাৰ মৰমৰ ইতিমধ্যে জগন্নাথ দা উঠিল, আছোৱে, আপোনালোকো আছে। কেতিয়াবা এনেকুৱা হয় যে একোটা ঠাই আচলতে একোটা ঠাই, একোটা সংঘ, একোটা অনুষ্ঠান বহু ভাল লগা কথাৰ ইতিহাসবোৰ চাই থাকে। কথাটো এইটো যে আমি প্ৰায় চাৰিটা কামৰ ফালৰ পৰা আমি 4টা জেনেৰেশ্যন লগ লাগিছোঁ। আমি যদি গিৰিজপুৰৰ এইটো জেনেৰেশ্যন হওঁ, তাৰপিছতে বাবুলদাৰ পৰা এইখিনি এটা জেনেৰেশ্যনত আহিলে, তাৰপিছতে মই 3rd জেনেৰেশ্যনত আছোঁ, আপোনালোকৰ পিছত মই 3rd জেনেৰেশ্যনত আছোঁ আৰু ইহঁত 4th জেনেৰেশ্যনত আছে। আৰু জেনেৰেশ্যন মতে যদি চাবলৈ যাওঁ, মোৰ জেনেৰেশ্যনত আচলতে সি পূৰা হৈ উঠিব লাগে, নহ'লেও ইয়াতকৈ আৰু পিছাব নোৱাৰে। এই জেনেৰেশ্যনত হ'বই লাগিব, এই জেনেৰেশ্যনটো পূৰা হ'বই লাগিব। যদি এই জেনেৰেশ্যনটো আৰম্ভ কৰিছিল, এই জেনেৰেশ্যন দাঙি ধৰিছিল, এই জেনেৰেশ্যনটো দাঙি ধৰিছিল, মই বল্ডলি ক'ব পাৰিব লাগিছিল। মই যদি বল্ডলি ক'ব পাৰিছিল, ইহঁতে শৰাইখন দাঙি দিব পাৰিব। এইটো জেনেৰেশ্যনৰ এটা মূল কথা। যদি ক'ৰবাত হৈছে, তেতিয়া আমাৰ কি হ'ব, এটা প্ৰজন্ম মৰি যোৱাৰ দৰে। শুৱালকুছিত বহু মানুহৰ নামবোৰ কওঁতে মই বৰ দিগদাৰী ক'লে গাত লাগিব আপোনালোকৰ। এটা প্ৰজন্মত বিৰাটকৈ উঠিছে, মৰিছে। মই সাজু দেখিছোঁ, হাজত মই এনেকুৱা পৰিয়াল দেখিছোঁ কোৱাটো অনুচিত হ'ব, য'ত এটা প্ৰজন্ম উঠিছে, মৰিছে। আমাৰ বংশৰটো এনেকুৱা এটা প্ৰজন্ম উঠিছে, মৰিছে। কিয়? কাৰণ এই যিটো জেনেৰেশ্যনৰ যিটো যাব লাগে উঠি কিবা কাৰণত ভুল হৈছে। গতিকে মনোজৰ গান মই মনোজকটো আজিৰ পৰা 4-5 বছৰৰ পৰা তাক মই প্ৰগ্ৰেম কৰোৱাত বা প্ৰগ্ৰেম দেখাত য'তেই সুবিধা পাইছোঁ চাইছোঁ। মই এইবাৰ অলপ বেয়া লাগি আছে, এইবাৰ মনোজক মই ঠিক ধৰণে প্লেটফৰ্ম দিব নোৱাৰিলোঁ। কিয়নো মোৰ এনেকুৱা এটা অভাৰ হেক্টিক চিডিউল হৈ থাকিল, য'ত নেকি তাৰ বৃহস্পতিবাৰে এটা প্ৰগ্ৰেম কৰিব লাগিছিল। ইমানবাৰ সি আচলতে মোক ক'বই নালাগে, সি জানে সি ইমানবাৰ মোক ক'বই নালাগে। সি এবাৰ বা দুবাৰ ক'লেই তাৰ কাম মোৰ জাষ্ট আই ক্লিক ৰাইট চিন ইমান মোক ক'বলৈ মই নিজে বেজাৰ পাওঁ। মই ইমান কিয় ক'বলগীয়া হ'ল, মই কিবা এনেকুৱা মই ভাবোঁ। মই ইমানবাৰ ক'লে মই নিজে বেজাৰ পাওঁ। সি বেচেৰাই দৌৰি আছে, সি কৈ আছে যে ছাৰ এইটো পৰা নাই। পুনৰবাৰ চাইছোঁ, সংস্কৃতিৰ মঞ্চত চাইছোঁ, 2টা সপ্তাহ আমাৰ সংস্কৃতিৰ ক্লাছ কেঞ্চেল হৈছে। তাৰপিছত এনেকুৱা সময় এটা ঠাই পোৱা নাই। কিন্তু যিয়ে নহওক আজি যেতিয়া সি তাৎক্ষণিকভাৱে আধা ঘণ্টা আগত মোক কৈছে, তাৰ নাম্বাৰটো মানে আনছেভ নাম্বাৰ, মই কৈ আছোঁ বুলি কৈছে। মানুহে কেতিয়াবা কয় মোক আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা আগত কিয় মাতা নহয়। এইমাত্ৰ যদি মিনিষ্টাৰে কয় আপুনি আহিলে আজি চাকৰি এটা পাব আপোনাৰ কাৰণে, আমাৰ মানুহে কিন্তু দৌৰে। কিয় দৌৰে? আগৰ দিনে নহয়, এতিয়াই যদি কয় আপুনি আহক, এই মই দৌৰ মাৰিম, কাৰণ তাত আমাৰ লাভ আছে। আৰু য'ত আমি লাভৰ অংক কৰি চাওঁ, যদি মোক এই ক্ষেত্ৰতো লাভ নাই, তেতিয়াহ'লে আমি তাতে কুফন্দি ভাবোঁ মোক কিয় মাথা নহ'ল, কিবা নহ'লে এনেকুৱা। আমাৰ মূল কথাটো হৈছে আমি যদি প্ৰগ্ৰেমটোত থাকিব পাৰোঁ, থাকিলেই যদি কিবা এটা লাভ হয়, তাৰ কাৰণে আমাৰ কেতিয়া মাতিছে ডাজন নাপায়। মই ডোণ্ট বি ডিমৰেলাইজ। তুমি মাতিছা, আমি পাৰিছোঁ বাবে আহিছোঁ, নাথাকিলেতো নোৱাৰিলোঁ হয়। সেইটো নেক্সট মই সৌৰভক বাৰু চিনি নাপাওঁ। মই অলপ সৌৰভক চিনি পাওঁ নেকি? নাপাওঁ ন? সৌৰভক নাপাওঁ ন? ইহঁতক মই এইখিনি কথা অলপ লোৱাৰ কথা আছে দেই, কাৰণ এই বেচেৰা বাচ্ছাবিলাক মোৰ লগত কেনেকৈ সম্পৰ্কিত আপোনালোকে গম পাইছে চাগে মোৰ কথাত। গতিকে সাগৰিকা, আমি যিবিলাক বংশৰৰ প্ৰতিভাৱান শিশু জন্মা বুলি ভাবি থাকোঁ আমাৰ পিছত,
তাৰ ভিতৰত মই সাগৰিকাকো এটা বুলি ভাবোঁ। সেইটো চক্ৰদাও জানে, তাইও জানে। হয়, সাগৰিকাৰ বৰ ভাল লগা কথা, তাই নাচে, তাই গায়ো, তাই পঢ়েও, আৰু এতিয়ালৈকে মই জনাত তাই এগৰাকী খুব অমায়িক ছোৱালী হৈ আছে, সৰু বাচ্ছা। আখৰো ভাল। এই ধৰণৰ চাৰিত্ৰিক সবলতা যদি তাই আৰু 5 বছৰ জীয়াই ৰাখিব পাৰে, মই চাৰিত্ৰিক সবলতাৰ কথাটো কৈছোঁ একেলগে, আৰু যদি 5টা বছৰ তাই এই ধৰণৰ চাৰিত্ৰিক সবলতা আৰু এই ধৰণৰ যি বিদ্যায়তনিক আৰু আৰ্টিষ্ট্ৰি বজাই ৰাখিব পাৰে, 5 বছৰ পিছত সাগৰিকাক চাবলৈ আমি বাট চাই থাকিম। কিন্তু এইখিনি সময় আটাইতকৈ জটিল। লাষ্ট টাইম আমিতো তাই এইবাৰ কি কৰিলে, এই আমাৰ ভাল লগা কথা, তাই আমাৰ সংস্কৃতিৰ পৰাই আমাৰ বিশাৰদ পাৰ্টটো দিছে এইবাৰ, গতিকে অতি সোনকালে ৰিজাল্ট আহি আছে, তাই বিশাৰদ হ'বলৈ গৈ আছে। এইটো এটা বৰ ভাল লগা কথা। তাই ক্লাছ 10ৰ বাচ্চা এগৰাকীয়ে বিশাৰদ পাছ কৰিছে, মানে তাই মিউজিকৰ এবাৰ ক্লাছ 9, গতিকে ক্লাছ 9ৰ বিস্কুটে জানেনে, ক্লাছ 9ৰ তাই পঢ়ে, আৰু তাই মানে সংস্কৃতি পঢ়াইবাৰ ভাতখাণ্ডেৰ পৰা BA পাছ কৰিব, বি মিউজ হ'ব তাই বি মিউজ কৰিব। তাইৰ কাৰণে এটা সুবিধাজনক কথা আছে এইকাৰণে যে তাই একে সময়তে তাই আমাৰ যিটো ট্ৰেডিশ্যনেল সেইটো দেখিব আৰু মডাৰ্ণ চংবিলাক শুনিব, সেইটো তাইৰ কাৰণে সুবিধা আছে। এতিয়া মই প্ৰথমতে কোৱা কথা